নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি এই ভিডিঅ'টো মোৰ প্ৰথম ব্লগ হয়, সেইবাবে প্ৰথমতে মই মোৰ চিনাকিটো কৰাই দিব বিচাৰিছোঁ। মোৰ নাম বিকাশ আৰু মই কাকজান গাঁৱৰ বাসিন্দা হয়। পঢ়া শুনা তেনেকুৱা কোৱালিফিকেশ্যন নাই ক'ব গ'লে, কেৱল মেট্ৰিক পাছ। আৰু বৰ্তমান মই যিটো ঠাইত উপস্থিত আছোঁ সেইটো হৈছে আমাৰ ঘৰৰ পাছফালৰ বাগান হয়। আৰু বাগান বৰ্তমান পাত ছিঙা হোৱা নাই আমাৰ, আৰু বাগানৰ মাজত আছে শাৰী শাৰীকৈ তামোল গছ কেইজোপাতো তামোল এইবাৰ ফলা নাই ইমানকৈ, দুই এজোপাত ফুলিছে। আৰু পিছফালে আছে পথাৰ। এই পথাৰত আমি পথাৰ ছিজনৰ আৰু মানে ধান ৰোৱা সময়ত আমি ধান খেতি কৰোঁ। আৰু তেনেকুৱাকৈ বৰ্তমান খেতি কৰা হোৱা নাই, যিহেতু আমাৰ এইফালে অকল ধানৰ ছিজনতহে খেতি কৰা হয়। আৰু আপোনালোকক দেখুৱাব বিচাৰোঁ যে এয়া মোৰ পিছফালে এই গছজোপা, এই ডাঙৰ গছজোপা দেখা পাইছে, এই ডাঙৰ গছজোপা হৈছে বকুল ফুল। আমাৰ দেউতাই ৰোৱা হয় বকুল ফুলজোপা। আৰু এয়া বাঁহ গছ, যিহেতু বুঢ়া বাঁহ কেইজোপা কাটি তহিলং কৰি দিছে দাদাই ঘৰ বনাবৰ কাৰণে। এইখিনি যিখিনি বাঁহ আছে সেইখিনি কুমলীয়া হয়, একো কামৰ নহয় বাৰু। এতিয়া আজি ভিডিঅ'টোত বৰ বিশেষ নকওঁ তেনেকুৱাকৈ, যিহেতু মোৰ প্ৰথম ব্লগ হয়। সেইকাৰণে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগে লাইক কৰিব, আৰু চেনেলটো নতুন হয় যিহেতু আপোনালোকৰ সহায় সহযোগ লাগে, সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে যি আগন্তুক ভিডিঅ' আহি থাকিব সেইখিনি ভিডিঅ' আপোনালোকে পাই থাকিব। ঠিক আছে, আজিলৈ বাৰু ইমানে, বৰ বিশেষ নকওঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। ধন্যবাদ।